তো স্বাগতম সকলোকে মই দিলদাৰ আপুনি চাইছে ষ্টুডিঅ' ৰক্সাছ আমিছ গাইজ এটা ভাল এটা নিউজ গুড নিউজ যে কালিৰ পৰা জিম খুলি আছে আৰু সেই কথাটো সকলোৱে জানে মই কোৱাৰ কাৰণ তাৰ কিছু প্ৰাসংগিকতা আছে গাইজ মই এই কাৰণে কৈ আছো যে যিসকল লোকে ৱেইট লছ কৰিব বিচাৰে বা ফেট লছ কৰিব বিচাৰে বা এক্সট্ৰা যিটো ওজন আছে সেই ওজনটো ৰিডিউচ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা বেষ্ট টাইম হয় যে কালিৰ পৰা জইন কৰাটো মই বিচাৰিম যে আপোনালোক যদি কোনোবাই ৱেইট লছ বা ফেট লছ কৰিব বিচাৰে বা বেছি ৱেইট আছে এক্সট্ৰা ওজনত ভৰি আছে তেতিয়াহ'লে কালিৰ পৰা ষ্টাৰ্ট কৰক কাৰণ চাওক আমাৰ সকলোৰে মাজত এটা ভুল ধাৰণা থাকে যে জিম কৰে কি হয় যে বেছি মাস্কুলাৰ হ'বলৈ আমি যিবিলাক দেখি থাকোঁ যিবিলাক ৰেচলিং কৰে বা ডাঙৰ যিবিলাক মানে বিগ মাছলছ পুৰা বডি পুৰা মাছল সেইটোৰ কাৰণে জিম নকৰে এইটো এটা মিসকনচেপ্ট গাইজ জিম কিয় কৰে জানেনে জিমৰ চব যিবিলাকে ৰেচলিং কৰে যিবিলাকে অলিম্পিয়াত মানে জইন কৰে বা যিবিলাক এথলিট হয় সিহঁতৰ লাইফটো বেলেগ সিহঁতৰ সেইটো এটা জব হয় গাইজ যিবিলাক এথলিট হয় সেইবিলাকৰ 24 আৱাৰ্ছ সিহঁতে 20 ঘণ্টাই জিম কৰি কটায় কাৰণ সিহঁতৰ সেইটো জব হয় কিন্তু আমি সেইটো নহয় আমি কি কৰিব লাগে আমাৰ যিটো জিম হয় সেইটো জাষ্ট 24 আৱাৰ্ছত 1 ঘণ্টা বা 1.5 ঘণ্টা আপুনি দিব লাগে আৰু আমি যিটো জিম কৰোঁ বা মই কৈ আছোঁ যে যিবিলাকে ৱেইট লছ কৰিব বিচাৰে তেওঁলোকে কিয় জিম কৰিব কাৰণ চব যেতিয়া এজন মানুহ জিমত জইন হ'ব ন আপুনি যেতিয়া ডাম্বেল বা যিকোনো বস্তু লিফটিং আৰম্ভ কৰি দিব আপুনি যেতিয়া পুশ আপ কৰিব বা পুল আপ কৰিব বা আপুনি যেতিয়া যিকোনো এটা ৱেইট উঠাব কি হ'ব জানেনে আপোনাৰ বডিৰ যি কেলৰি আছে ন কেলৰি কি বস্তু যে সেই কেলৰিটো বাৰ্ণ হোৱা আৰম্ভ কৰে আৰু কেলৰিটো কি বস্তু মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে আপুনি যিকোনো এটা খাদ্য খায় সেই খাদ্যটো খোৱাৰ পিছত সেই পাৰ্টিকুলাৰ খাদ্যটোৱে আপোনাক কিবা এটা এনাৰ্জি দিয়ে চ' সেই এনাৰ্জিটো আমাৰ বডিত মানে ষ্ট'ৰ হৈ থাকে আমি সেই এনাৰ্জিটো বাৰ্ণ কৰিব লাগে তো জিম মানে এনেকুৱা এটা বস্তু এনেকুৱা এটা মানে চিষ্টেম হয় য'ত আমি অতি সহজে আমি খোৱা বস্তুৰ পৰা পোৱা এনাৰ্জিটো আমি বাৰ্ণ কৰিব পাৰোঁ আৰু যেতিয়া সেই এনাৰ্জিটো বাৰ্ণ হয় তেতিয়া আমাৰ বডিৰ মেটাবলিজমটো ফাষ্ট হৈ যায় মেটাবলিজম মানে খাদ্যৰ পৰা যিটো এনাৰ্জি পাওঁ সেই এনাৰ্জিটো কিমান সহজে এনাৰ্জিলৈ কনভাৰ্ট হ'ব পাৰে সেই প্ৰচেছ যিটো আছে সেই প্ৰচেছটো ফাষ্ট হৈ যায় মানে ছাপ'জ আপুনি ভাত খাই আছে ভাত আমি কিয় খাওঁ শক্তি পাবলৈ সেই শক্তিটো যে আপুনি পায় সেইটো কিমান ফাষ্টত পায় মানে কিমান সহজে আপুনি পাই যায় সেই প্ৰচেছটো কয় মেটাবলিজম যিটো যেতিয়া আপুনি ৱৰ্কআউট কৰে ন তো আপোনাৰ বডিৰ কি হয় যে আপোনাৰ ঘাম ওলাই চ' এক্সট্ৰা কি হয় যে বডিৰ যিবিলাক ফেট থাকে ফেট ষ্ট'ৰেজবিলাক এজ এ গ্লুক'জ বাহিৰত ওলাই আহে তাৰপিছত আপোনাৰ ভোক বেছি লাগে আৰু এক্সট্ৰা কেলৰিটো গাইজ বডিৰ পৰা বাৰ্ণ কৰিব লাগে চ' ফেট লছ বা ৱেইট লছ বা ক্ষীণ হোৱাৰ এইটো এটা মেইন প্ৰচেছ হয় যে আপুনি যিয়েই নাখাই আছে কিয় সেই বস্তুটো ইউটিলাইজ কৰিব লাগে আমি সাধাৰণতে ইউটিলাইজ নকৰোঁ আৰু ইউটিলাইজ কৰা মানে আপুনি খোৱা খাদ্যৰ পৰা পোৱা এনাৰ্জিটো ব্যৱহাৰ কৰা ইউটিলাইজ কৰা চ' আৰু সেই বস্তুটো আপুনি যেতিয়া যিকোনো কাম কৰে তেতিয়া সেই কামৰ জৰিয়তে সেই এনাৰ্জিটো ইউটিলাইজ হৈ যায় আমি যেতিয়া ইউটিলাইজ নকৰোঁ তেতিয়া কি হয় জানেনে যিটো এনাৰ্জি পাওঁ সেই এনাৰ্জিটো আমাৰ বডিত এজ এ ফেট ষ্ট'ৰ হৈ যায় যাৰ ফলত আমাৰ বডিৰ যিটো মানে মানে যিটো ফেট ষ্ট'ৰেজ চেল আছে সেই চেলটো কি হয় লাহে লাহে বৃদ্ধি হৈ থাকে আৰু এটা সময়ত ফেট ষ্ট'ৰেজ চেলটো এটা ষ্ট্ৰং চেললৈ কনভাৰ্ট হৈ যায় তো কি হয় তাৰপিছত আপুনি যি বস্তুৱেই নাখাওক কিয় তেতিয়া সকলো বস্তুৱে অট'মেটিক ফেটলৈ কনভাৰ্ট হৈ বডিত ফেট ষ্ট'ৰেজ হৈ এটা লেয়াৰ ফৰ্ম হৈ যায় ফেটৰ যিটো লেয়াৰ হয় আৰু সেই লেয়াৰটো মানে ফৰ্ম হোৱাৰ মানে যেতিয়া হোৱা ষ্টাৰ্ট কৰে তাৰ কিছুদিন পিছতে লাহে লাহে কি হ'ব এটা মানুহ মানে অতিৰিক্ত ৱেইট গেইন কৰা আৰম্ভ কৰে চ' গাইজ মেইন ফাণ্ডাটো এইটো মোৰ কথাৰ অৰ্থ এইটোৱেই যে জিম কালিৰ পৰা ষ্টাৰ্ট হৈ আছে আপুনি যাওক আপুনি গৈ জিম কালিৰ পৰা জইন কৰক আৰু এটা কথা যিবিলাক বিগিনাৰ্ছ কালিৰ পৰা জইন কৰিব বিচাৰে মই ক'ম যে ফাৰ্ষ্ট দিনাই জিমত গৈ বেছি ৱেইট মানে ইউজ নকৰিব বেছি ৱেইট নাদাঙিব
প্ৰথম দিনা চাব যে কম ওয়েটৰ পৰা আপুনি যদি ডাম্বেল ইউজ কৰে 2 কেজি 3 কেজি ম্যাক্সিমাম 5 কেজি লৈকে যাওক ফাৰ্ষ্ট দিনা কাৰণ আপুনি জশত কৰিব পাৰিব কিন্তু পিছ দিনা যেতিয়া পুনৰ আপোনাৰ জিমত যাব লাগিব ন তেতিয়া আপুনি গোটেই দিন আপোনাৰ বডি পেইন হৈ যাব আপুনি কাপোৰ পিন্ধিব নোৱাৰিব আপুনি ভালদৰে শুব নোৱাৰিব খুজকাঢ়িব নোৱাৰিব সো মানে সেই বস্তুটো প্ৰথম দিনাই গৈ যাতে বেছি ওয়েট ইউজ নকৰে সেইটো মেইন পইণ্ট মনত ৰাখিব লাগে আৰু তাৰ পিছত গাইস জিম কৰাই মানে জিম সবেই যায় এদিন দুদিন যায় কিন্তু জিম যোৱাৰ যেটো কনসিস্টেন্ট আছে সেই বস্তুটো ৰাখিব লাগে কনসিস্টেন্স মানে ৰেগুলাৰ যেটো জানা ৰেগুলাৰ জিম কৰা যেটো মোটিভেশন সেই মোটিভেশনটো অটোমেটিক আপোনাৰ ভিতৰৰ পৰা তেতিয়া আহিব আপুনি এটা কনসিস্টেন্সি ফলো কৰক আৰু মোৰ ভিডিও আহি থাকিব লাহে লাহে আপোনাক টাইম টু টাইম গাইড কৰা হ'ব কেনেকৈ ওয়েটটো আপুনি ৰিডিউস কৰিব পাৰে জাস্ট জিম এতিয়া খুলি আছে সো জিম কালিৰ পৰা আৰম্ভ হ'ব সো আপুনিও আজিৰ পৰা প্ৰিপেয়াৰ হওক যে কালিৰ পৰা জিমত যাব বুলি আৰু জিমত গৈ আপুনি তেনেকৈ ভাবি যে আপুনি এটা প্ৰগ্ৰাম বনাই লওক যে মই 1 মাহত বা 15 দিনত বা 10 দিনত মই ইমান কেজি ওয়েট ৰিডিউস কৰিম নিজৰ লগত প্ৰমিস কৰক সাব দিস ইজ দা বেষ্ট টাইম যে কালিৰ পৰা জিম আছে আৰু অফ কোৰ্স আপুনি জিমত যাব সব প্ৰিকশনস বিলাক লৈ যদি জিম এতিয়াৰ পৰা স্টাৰ্ট কৰিব বুলি প্লেনিং কৰি আছে তেতিয়াহলে প্ৰপাৰ প্ৰিকশনস যিবিলাক মাস্ক এজ ওয়েল এজ স্যানিটাইজাৰ বিলাক যাতে আপুনি বেগত লৈ জিমত যায় কাৰণ প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ আমি সবেই জানো সেই বস্তুটো আমাক লক্ষ্য কৰিব লাগে আৰু জিমত ট্ৰেইনাৰ বিলাক কৈ আছে যে বেছি লোক এলাউ নকৰে জাস্ট কিছু সংখ্যক লোক সো আপোনাৰ আহে বাহে থকা জিম বিলাকত আপুনি কালিৰ পৰা জয়েন কৰক আপোনাৰ যদি ওয়েট লস কৰিব পাৰে এজ ওয়েল এজ যিবিলাকে মাসল বিল্ডিং কৰিব বিচাৰে যিবিলাক মানে মাসল বিল্ডিং মানে অফ কোর্স বুজি পাইছে সো দুটা বস্তু হয় জিমৰ পৰা এটা হয় যে আপুনি যদি লস কৰিব বিচাৰে ওয়েট লস সেকেন্ড হৈছে মাসল বিল্ডিং সো মাসল বিল্ডিংৰ কাৰণে বেষ্ট টাইম হয় আপুনি কালিৰ পৰা জিম জয়েন কৰক গাইস জিম জয়েন কৰাৰ পিছত যিবিলাক খাদ্য আপুনি খাব কাৰণ জিম আপুনি জয়েন কৰা মানে আপোনাৰ টাইম টেবলটো ফুড টাইম টেবল কমপ্লিটলি আপুনি চেঞ্জ কৰিব লাগিব আৰু মই সকলো বিলাক আপোনাক লাহে লাহে কৈ থাকিম ভিডিওৰ জৰিয়তে মই আপডেট আপোনাক দি থাকিম আপুনি জাস্ট এটা কাম কৰিব লাগে যে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে বাস সকলো নোটিফিকেশন আপোনাক টাইম টু টাইম মিল যাব সো জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব শেয়াৰ কৰি দিয়ক আৰু ভাল লাগিলে লাইক এটা কৰি দিয়ক পুনৰ লগ পাম নেক্সট ভিডিওত ফিটনেস ভিডিওৰ সৈতে